নমস্কাৰ বন্ধুসকল, 9 হেল্থ কেয়াৰ টিপছ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হৈছে দাঁতৰ সকলো ৰোগ ভাল হোৱা বনৌষধিৰ বিষয়ে। সাধাৰণতে আমাৰ দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা, দাঁতৰ বিষ হোৱা, দাঁত লৰিবলৈ ধৰা, দাঁতৰ পায়ৰিয়া হোৱা, দাঁত পোকে খোৱা, ইয়াৰ উপৰিও দাঁতৰ কৰ্কট ৰোগ আদিৰ পৰা হাত সাৰিব পাৰি। দাঁতৰ সকলো ৰোগ ভাল হোৱা ঔষধিজোপাৰ নাম ঠাই বিশেষে বেলেগ বেলেগ। ইয়াৰ ইংৰাজী নাম হৈছে একেৰেণ্টেছ এস্পেৰা, হিন্দীত আপামাক, অসমীয়াত বিয়নি খাপুটা বুলি কয়। এই ঔষধিজোপাৰ কোনো ছাইড এফেক্ট নাই, ই প্ৰমাণিত। ঔষধিৰ ব্যৱহাৰ বিষয়ে জানো আহোঁ। মুখত দুৰ্গন্ধৰ বাবে ৰাতিপুৱা শুই উঠি 5 খিলা বা 7 খিলা পাত লৈ দাঁত ঘঁহিলে সুফল পাব। ই 7 দিন ব্যৱহাৰ কৰিব। এই ঔষধজোপা উঘলাই আনি গুৰিটো কাটি ৰ'দত শুকুৱাই প্ৰতিদিনে দাঁতন কৰিলে বা দাঁত ঘঁহিলে সকলো প্ৰকাৰ দাঁতৰ সমস্যাৰ পৰা মুক্তি পাব। এই গছজোপা ৰাস্তাৰ কিনাৰত বাৰীবিলাকত পোৱা যায়। এই ঔষধিজোপাৰ ঔষধি বহুতো গুণ আছে, পিছৰ ভিডিঅ'ত আলোচনা কৰিম। শেষত আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু ফেচবুকত চাই থকাসকলে লাইক কৰিবলৈ নাপাহৰিব। বাছি খাব লগাবিলাক হৈছে মিঠা বস্তু খাব নালাগে, দাঁতত খৰিকা লগাব নালাগে, বিড়ি চিগাৰেট আদি খাব নালাগে। আজিলৈ ইমানেই, ধন্যবাদ।